উফ বা ভাগৰ লাগি গ'ল অলপ বহিব লাগিব তো নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু মাই চেনেল মানে মিষ্টাৰ জিচিয়াৰ চেনেল আৰু আপোনালোকেতো গমেই পায় এই জিচিয়াৰ ভাই গৃহৰক্ষীত ডিউটি কৰে আৰু তাতে তো বহি বহি খালি ডিউটি কৰি থাকিব লাগে আৰু বহি বহি জানানে পেট ঠেট বাঢ়ি গৈছে এতিয়া অলপ তাকেই ভাবিছোঁ অলপ শৰীৰ চৰ্চা কৰিম আৰু শৰীৰ চৰ্চা কিহেৰে কৰিম জানেনে বন্ধুসকল এইখন দেখাই দিছোঁ ৰ'বা এইখনেদি শৰীৰ চৰ্চা কৰিম তো বন্ধুসকল আপোনালোকেতো সকলোৱে গমেই পায় মানে আমাক চৰকাৰে একদম কম পইচা দিয়ে মানে কি ক'ম আৰু বেয়াই লাগে জানেনে আমাৰকৈ মানে হাজিৰা কৰা মানুহে বেছি পইচা পায় আৰু সেইকাৰণে এই জিচিয়াৰ ভাই আজিলৈকে গেছেই ল'ব পৰা নাই জানেনে বন্ধুসকল আৰু এইবিলাক কথা মনত পৰিলে কেতিয়াবা মনত বহুত দুখ লাগে আৰে দুখ কৰিনো কি হ'ব বন্ধুসকল যি আছে কপালে হ'ব তালক তালে তো বলক খৰি ফেলাওঁ আজি বা ভাগৰ লাগি গ'ল অলপ বহিব লাগিব ঐ পানী লৈ আহ গিলাচ তো বন্ধুসকল খৰি থৰি ফালে হাতখন যদি চেং চেং আছে তাৰা তাপলিত মুচিব লাগে তাপলিত মুচি মানে এতিয়া কৰটা নাবান্ধে আৰু চাল্টা নাযায় আৰু বুজিছে না তো বন্ধুসকল এইখিনিয়ে খৰি ফেলালোঁ আৰু আজি আৰু ইয়াৰ কৈ বেছি নোৱাৰিলোঁ আৰু ভাগৰো লাগছে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।